আমি কেইদিনমান আগত আমাৰ সোশ্যাল মিডিয়াৰ যেটো খেতি পথাৰ একাউণ্টটো আছে তাৰ পৰা আমি নবাবদাৰ ষ্ট্ৰবেৰী খেতিৰ ফটো দিছিলো গতিকে আজি আমি তেখেতৰ তাত আকৌ আহিছো তেখেতে আমাক বহুদিন মাটি আনিব পৰা নাছিল একচুয়ালি আমি সময়ৰ অভাৱৰ কাৰণে তেখেতৰ তাত আহিব পৰা নাছিলো তেখেতে আজি ষ্ট্ৰবেৰী আমাক খোৱালে খাবৰ কাৰণে মাতিছিল একচুয়ালি তেখেতে ষ্ট্ৰবেৰী আমাক খোৱালে এতিয়া তেখেতে ষ্ট্ৰবেৰী সিঙিছে আৰু এই ষ্ট্ৰবেৰীটো মাৰ্কেটিংৰ কাৰণে তেখেতে নিজকে পেকিংৰ ব্যৱস্থা কৰিছে আমি আপোনালোকক আজি সিঙাৰ ভিডিও দেখাম লগতে তেখেতে নিজ হাতেৰে কৰা পেকিংৰ ব্যৱস্থা আপোনাক দেখাম এয়া হৈছে ষ্ট্ৰবেৰী এয়া চাওক কেনেকৈ পকি আছে এয়া জাস্ট লাগিবলৈ আৰম্ভ কৰিছে ৰব চাব কিমান ছিঙিলে ইয়াত দুটা লাইনত এইখিনি বিকল কৰি ৰাখিব লাগে তৰি আনি খাব পাৰে আৰু ৰব এইটো ধুনীয়া হৈ আছে দেখাই দিওঁ এয়া চাওক কিমান ধুনীয়াকৈ ৰঙা পৰি আছে খাবলৈ একদম মন যায় এইটো মোক খাবলৈ দিছে আজি আমি আহিছো এয়া নবাবদাৰ ষ্ট্ৰবেৰী খেতিত ধুনীয়াকৈ চাওক ষ্ট্ৰবেৰী তেখেতে ছিঙি আছে এফালৰ পৰা আৰু তেখেতে আজি আমাক এইটো খাই চাবলৈ দিছে খাই চাওঁ কেনেকুৱা লাগে ন চাচোন কিমান মৰম লগা খুব টেষ্টি আমাৰ লোকেল হলে বহুত টেষ্টি হয় খাবলৈ মন গৈছে ন খুব টেষ্টি হয় বহুত টেষ্টি এয়া চাওক তেখেতে নিজে ষ্ট্ৰবেৰী মাৰ্কেটিংৰ কাৰণে পেকিং কৰি আছে
এনেকুৱাকৈ ষ্ট্ৰবেৰী সন্মুখত দেখিলে চাগে সকলোৰে খাওঁ খাওঁ যেন লাগিব ইমান ধুনীয়াকৈ পেকিং কৰিছে সব আৰু দেখিবলৈ ইমান ধুনীয়া এটা 80 গ্রাম ধরে বেশি 60 গ্রাম এটা এটা পেকেটত কিমানকৈ আছে 250 গ্রাম আছে 250 গ্রাম আপুনি কি হিচাপত এইটো বিক্ৰী কৰি আছে 250 গ্ৰামৰ এটা পেকেট আমাৰ লোকেল বিক্ৰী হৈছে 100 টকা বিক্ৰী কৰি আছো পাৰ পেকেট 100 টকা মানে 250 গ্ৰাম হলে কেজি 400 টকাকে 400 টকা আছে এটো আপোনাৰ লোকালৰ বাহিৰতো মাল যায় নে আপোনালোক গুৱাহাটী যায় গুৱাহাটীৰ ক'ত ক'ত মাল দিয়ে আপোনালোকে মালিগাঁও দিওঁ ফেঞ্চি বজাৰ দিওঁ বিগ বজাৰতো দিয়ে আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনে ধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ